তেওঁ এতিয়া বিশ্বৰ দৈমাৰী বুলি ক'লে আমি এতিয়া বুজি পাওঁ তেওঁ 0 পইণ্টৰ পৰা বিশ্বজিৎ তেওঁৰ চৰিত্ৰটো সাংঘাতিক তেওঁৰ চৰিত্ৰটো যেটো মানে হয় বিশ্বজিৎ নিজে বিশ্ব ধ্বংস হোৱাৰ এটা সম্ভাৱনা আছে এইটো ৰাজনীতিকৰ সেইটোৱে হয় চৰিত্ৰটো ৰাজনীতিকৰ চৰিত্ৰটো প্ৰায় সেইটো ভাৰতবৰ্ষৰ গণতন্ত্ৰ দেশত চলি আছে সেইফালৰ পৰা আমি দেখা পাইছোঁ ইয়াতে বিশ্বজিৎ দৈমাৰী এক সময়ৰ BPF-ৰে আছিলে তেওঁ BPF-ৰ ইমান দিন শাসন কৰাৰ পিছত অসন্তুষ্ট তেখেতে অসন্তুষ্ট চৰিত্ৰটো হ'ল লোভীয়া আমি দেখা পাইছোঁ যে ভাৰতীয় জনতা পাৰ্টি বুলি ক'লে কি আমি ভাৰতীয় নহয় নেকি পাৰ্টি কৰিলেহে ভাৰতীয় হ'ব নেকি আমি এইটো আমাৰ এটা প্ৰশ্ন উত্তৰ আমি শুদ্ধটো প্ৰশ্ন বিচাৰোঁ আৰু এইটোৱে কথাটো ঠিক যে বিজেপি হৈ ইয়াতে বিশ্বজিৎ দৈমাৰী তেওঁ বিশ্বৰ দৈমাৰী হয় তেওঁ এতিয়া বিশ্বৰ দৈমাৰী বুলি ক'লে আমি এতিয়া বুজি পাওঁ তেওঁ 0 পইণ্টৰ পৰা বিশ্বজিৎ তেওঁৰ চৰিত্ৰটো সাংঘাতিক ঘূৰ্ণীয়া আৰু সাংঘাতিক লোভীয়া আৰু সাংঘাতিক চৰিত্ৰটো সঠিক নহয় সব জাতিৰ কাৰণে বড়ো জাতিৰ কাৰণে নহয় বিশ্বজিৎ দৈমাৰী নিচিনা যদি শতাংশ যদি থাকে বা চেণ্টেন মানে 5জন 6জন যদি চৰিত্ৰ মানুহ যদি থাকে 5জন 6জনে কৈছে বেছি কোৱা নাই তেওঁৰ চৰিত্ৰটো যেটো মানে হয় বিশ্বজিৎ নিজে বিশ্ব ধ্বংস হোৱাৰ এটা সম্ভাৱনা আছে বিশ্ব ধ্বংস হোৱা মানে আপোনালোকে কি বুজে আৰু মই কি বুজিছোঁ বা আমাৰ জনসাধাৰণে কি বুজিছে সেইটো মই ক'ব বিচাৰিছোঁ যে মানুহৰ সঠিক চৰিত্ৰ থাকিব লাগে মানুহ এনে জন্ম হোৱা মানে কি ভগৱানৰ এটা জন্ম আমি ভাবোঁ চবেই ভগৱানৰ এটা সন্তান বুলি ভাবোঁ আমি পানেৰী সমষ্টিত BPF-ৰ জয়ী কিমান আশাবাদী আপোনালোক বহুত আশাবাদী আমাৰ BPF-ৰ একো ভেক্টৰে নহয় বুলি কৈছোঁ ইয়াতে বিশ্বজিৎ দৈমাৰী একো ভেক্টৰ নহয় কিন্তু UPPৰ কিবা অলপ কেণ্ডিডেট যদি হ'লেহেঁতেন নিশ্চয় আমি ক'ব পাৰিলোঁ আমাৰ যুঁজখন অলপ কিবা হ'ব আমি ভাবিব লগা হ'ব কিন্তু আমি একো ভাবা নাই বিশ্বজিৎ দৈমাৰী হাৰিবই তাৰমানে এটা চৰিত্ৰ হয় বিশ্বজিৎ দৈমাৰীক নৰ্থ ইষ্টৰ টাইগাৰ বুলি কোৱা হয় তেনে ক্ষেত্ৰত আপুনি কি ক'ব একো টাইগাৰ নহয় কোনো জংঘলে দেখোন বিক্ৰী কৰি আছে ক'ত টাইগাৰ থাকিব হে আমাৰ অসমতে দেখোন বহুত জংঘল বিক্ৰী হৈ যাব এতিয়া জংঘলে নাই এতিয়া কিয় টাইগাৰ হ'ব বিশ্বজিৎ দৈমাৰীক টাইগাৰ কিং বুলি সকলোৱে ভয় কৰে আপুনি ভয় কৰে নে নাই মই কিয় ভয় কৰিম হে বিশ্বজিৎ দৈমাৰী মই ক'লোৱে বিশ্ব নহয় বিশ্ব চাওক আজিৰ তাৰিখত আমাৰ গোটেই কৰ্মীবিলাক ফিল্ডত আছে তেওঁলোকে বিশাল নিৰ্বাচনী সভা পাতিছে তাত মানুহ আপোনালোকে দেখা নাপাব একো কাম নাই আজিৰ তাৰিখত সৰ্বানন্দ নহয় তেওঁলোকৰ যদি প্ৰধানমন্ত্ৰীও আমাৰ ভেৰগাঁৱত আহে তেওঁলোকৰ একো ফলপ্ৰসূ হেৰি নাপায় আজি বিজেপিৰ নিৰ্বাচনী সভাত বিশাল নিৰ্বাচনী সভাত কিমানমান জনসংখ্যা উপস্থিত থাকিব বুলি নাই তেওঁলোকৰ জনসংখ্যাটো চব চালানী বাহিৰৰ পৰা আহিব তোমাৰ এই গুৰেশ্বৰৰ পৰা আহিব আমাৰ সমষ্টিৰ বাহিৰত ওদালগুৰিৰ পৰা আহিব আমাৰ সমষ্টিৰ বাহিৰত শিৱসাগৰৰ পৰা আহিব আমাৰ সমষ্টিৰ বাহিৰত বাক্সাৰ পৰা আহিব আমাৰ সমষ্টিৰ বাহিৰত এইটো কোনো ফেক্টৰ নহয় 64 নং পানেৰী বিধানসভা সমষ্টিত বিশ্বজিৎ দৈমাৰী যেহেতু BPF-ৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিছে BPF-ৰ প্ৰত্যাহ্বান সন্মুখীন হ'বলগীয়া হোৱাৰ সম্ভাৱনা আছে নেকি আপোনালোকৰ প্ৰত্যাহ্বানটো থাকিব কম বেছি পৰিমাণে কিন্তু বিশ্বজিৎ দৈমাৰী হিচাপে কৰুণা স্বৰ্গীয়াৰীৰ লগত কোনো কম্পেয়াৰ নহয় বিশ্বজিৎ দৈমাৰীৰ বিপক্ষে কি ক'ব বিশ্বজিৎ দৈমাৰীৰ বিপক্ষে আমি কম তেখেত আমাৰ দলতে আছিল আমাৰ দলত আমি লগ পোৱা মানুহ তেখেতক একেখন টেবুলত ভাত খাইছোঁ তেওঁৰ লগত কিন্তু তেওঁৰ যিটো মানে পলায়নবাৰী চৰিত্ৰ এই চৰিত্ৰই ৰাইজক তেওঁ যে এটা আভুৱা ভৰা মানুহ তেওঁ যে এজন স্বাৰ্থপৰ নিস্বাৰ্থভাৱে দলৰ কাম কৰিব বুলি চব ৰাইজে আশা কৰিছিল তেওঁৰ আজি চৰিত্ৰটো চব ৰাইজৰ আগত দেখা পাইছে ৰাইজে সকলো ৰাইজে দেখা পাইছে গতিকে তেখেতৰ এজন অতি লোভীয়া ক্ষমতা লোভী এইটো প্ৰমাণ হৈ গৈছে যেহেতু বিশ্বজিৎ দৈমাৰী একালত BPF-ৰ কৰ্মী আছিলে তাৰোপৰি বৰ্তমান BPF-ৰ বিৰুদ্ধে তেখেতে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ওলাইছে পানেৰী সমষ্টিত এতিয়া তেখেতক আপোনালোকে হাৰুৱাই BPF-এ জয়যুক্ত হোৱাটো কিমান শতাংশ আশাবাদী এইটো 100% আশাবাদী আমি কাৰণ আজিৰ তাৰিখত যিটো বিশৃংখল পৰিস্থিতি তেওঁ UPPL আৰু BJPৰ মাজত যিটো মিত্ৰ দল আছিল সেই মিত্ৰ দলটো ভাঙি পেলোৱাৰ একমাত্ৰ মূল মানুহজনে হৈছে বিশ্বজিৎ দৈমাৰী গতিকে ইয়াৰ প্ৰতিদ্বন্দ্বী হিচাপে তেওঁ যেহেতু আমাৰ সন্মুখত থিয় হৈছে তেওঁক হৰুৱাটোও আমি খাটাং কিমান ব্যৱধানত কিমান ভোটৰ ব্যৱধানত বিশ্বজিৎ দৈমাৰীক ভোটত পৰাজয় কৰাৰ আশাবাদী 50,000 60,000 ভোটত হাৰিব
জনসমাৱেশ আপোনালোকে দেখা পাইছে আমাৰ যদিও ইয়াতে আমাৰ যিটো নিৰ্বাচনী সভাৰ প্ৰচাৰৰ যিটো আমাৰ ষ্টাৰিং কমিটিৰ যিটো অফিচ আছে কাৰ্যালয়ত আমাৰ বিশেষ কম দেখা গৈছে আপোনালোকে কিন্তু আমাৰ যিসকলে আমাৰ দলীয় প্ৰচাৰ যিটো কৰি আছে সেইটোৰ কাৰণে আমাৰ ফিল্ডত কৰি আছে কৰা যিসকল ব্যক্তিয়ে আমাৰ দলীয় সমৰ্থনসকলে নিৰ্বাচন প্ৰচাৰ কৰি আছে আজি ভেৰগাঁৱত বিশাল নিৰ্বাচনী প্ৰচাৰৰ সভা অনুষ্ঠিত কৰাৰ দ্বাৰা BPFৰ কিবা প্ৰভাৱ পৰিব ভাবে নেকি নাই কোনো ফেক্টৰে নহয় বিজেপি চালানী মাছ যিজন আমাৰ বিশ্বজিৎ দৈমাৰীয়ে আমাৰ BPFৰে এক সময়ত BPFৰে আমাৰ ছাপোৰ্টাৰ আছিলে কিন্তু BPFৰ হৈয়ে তেখেতে দল বাগৰা যি তেখেতৰ চৰিত্ৰ কুচৰিত্ৰ তেখেতৰ যি কুচৰিত্ৰ সেইটো চৰিত্ৰটো দেখা আমি বুজি পাবৰ কাৰণে সক্ষম হৈছোঁ শুনিছিলোঁ আজি আপোনালোকৰো এটা গণসমাৱেশ আছিলে ডিমাকুছিত এইটো মানে বাতিল কৰা বুলি শুনি পাইছোঁ কিহৰ কাৰণে বাতিল হয় বাতিল কৰাৰ একমাত্ৰ কাৰণ হ'ল আমাৰ যে অলপ অসুবিধা হ'ল আমাৰ বিশেষ আমাৰ চিফ ছাৰৰ বিশেষ প্ৰগ্ৰাম আছে বেলেগত সেইকাৰণে আমাৰ টাইমটো মেনেজ কৰিব নোৱাৰিলোঁ সেইকাৰণে আমি বাতিল কৰিব লগা হ'ল আজি ভেৰগাঁৱত বিজেপিৰ বিশাল নিৰ্বাচনী জনসভাৰ দ্বাৰা BPFৰ দলত কিবা প্ৰভাৱ পৰিব বুলি ভাবে নেকি নাই এইটো আমি একো প্ৰভাৱ পৰিব বুলি আমি নাভাবোঁ আমাৰ কৰ্মীসকল আমাৰ ফিল্ডত কাম কৰি আছে গতিকে ইয়াত তেওঁলোকৰ কৰ্মীসকল ইয়াত জমা হ'ব বাহিৰৰ পৰাও আহিব কিন্তু আমাৰ কৰ্মীসকল বাহিৰত কাম কৰি আছে